Welcome back to my Bindas Trisha YouTube channel. Namaskar, my Trisha punar parabolok anita blogole swagatam janaisu. Asha koru সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। সো আজি মই ভিডিওটো স্টাৰ্ট কৰিলো ৰুমৰ পৰাই। আজি বুলে মোক মানুহজনে ডিনাৰ ডেটলে লৈ যাব। মানুহজনে বুলি কৈছো। মানুহজনে বুলি কৈছো হয়নে মানুহজনে ডিনাৰ ডেট লৈ যাব। সো মই ধুনীয়াকৈ খাজি কাছি ওলাইছো আৰু পৰপা দেখাইছো ধুনীয়াকৈ মই খাজি কাছি ওলাইছো। সো মই যাম এতিয়া ফাৰ্ষ্ট এনেই অলপমান ফুৰিম তাৰপাছত কিবা এটা খাই আহি যাম, যিহেতু আজি 8টা বজালৈকে খোলা দিছে। সো টেনশ্যন নাই, আহি যাম বিন্দাছ খাই লৈ। সো ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আমি এতিয়া যাবলৈ ওলালোঁ, গাড়ীত বহিলোঁ এতিয়া যাম। সো আমি এতিয়া আহি পালোঁ কমাৰ্চ পইণ্ট জেবি লগলে। ইয়াতে অলপমান টাইম ব্ৰিজত বহি পেলাই অলপমান আৰু 10 মিনিটমান বহি পেলাই যাম কিবা এটা খাব। সো ক'ত যাই চাই থাকক। বৰষুণো আহিব যেন লাগিছে। আজি মানে ইমান ভাল লাগিছে, বহুত দিনৰ পিছত লকডাউনটো যে খুলি দিছে, সেইকাৰণে আমি আজিয়ে আহি গৈছোঁ। মানে একদম অলপ টাইম মানে থাকিম, খাম ল'ম, তাৰপাছত যাম আৰু ৰাতি আৰু ভাত বনোৱা লেঠা নাই আৰু মই নোৱাৰোঁ মানে গৈ পেলাই। চ' মই ইয়াতে খাই বৈ যাম। আজি যে গোটেই গুৱাহাটীখনে খুলি দিয়া যেন লাগিছে, ইমান ভাল লাগিছে, ইমান গাড়ী চাড়ী চলিছে। আনদিনাতো ইমান দিনে বন্ধই হৈ যায়, ইমান দিন পূৰা কাৰ্ফিউ চলি থাকিলে হয়। আজিৰ পৰা অলপমান খোলা দিছে বুলি ভাল লাগিছে আৰু। এতিয়া মই ফটো চটো উঠি ল'লোঁ কেইখনমান ব্ৰিজৰ ওপৰতে এনেই আৰু টাইম পাছ কৰিবৰ কাৰণে। এতিয়া আমি যাম খাবলৈ। ক'ত যাম চাওঁ, ইয়াতেতো ৰাজগাঁৱৰ বহুত কেইখন ৰেষ্টুৰেণ্ট আছে। চ' চাওঁ ক'ত যাওঁ। এখন মোৰ খাচ আছে, যদি সেইখন বন্ধ হোৱা নাই এতিয়ালৈকে তো সেইখনতে যাম। ব'লক ক'ত যাওঁ, এইটো ছাছপেঞ্চ, আপোনালোকেও গৈ থাকক মোৰ লগতে। আমি একচুৱেলি যোৱা কথা আছিলে মমমিয়া, কিন্তু তাত ডাইনিং নাই কাৰণে আমি আহিব লগা হ'ল ফেট ভেলি। চ' আমি ফাৰ্ষ্ট যোৱা কথা আছিলে মমমিয়া, কিন্তু তাতে মানে মমমিয়াত কি হ'ল ডাইনিং নাই। চ' বাহিৰত বহি খাবলৈ ইচ্ছা নাই, যিহেতু ভালকৈ আজি খাম বুলি আহিছোঁ। তো ভাবিলোঁ এতিয়া ওচৰৰ পাজৰে কি আছে, ফেট ভেলি আছে আৰু এইখনে মোৰ ফেভৰেট হয়। চ' আহিলোঁ ফেট ভেলি, এদিন যাম উজান বজাৰৰ মমমিয়াখনত। মোৰ মানে তাতে ম'ম'টো বিৰাট বেছি মন যায় আছে। চ' তাতে যাম, আজি ইয়াতে খাই লওঁ। এতিয়া অৰ্ডাৰটো দি লওঁ আৰু কি খাম। একদম কিবা কিবি আছে, কি খাম। ফাৰ্ষ্ট খানা আমাৰ ফ্ৰাইড ম'ম' আহি গ'ল আৰু লাষ্ট কম্বো আহিব আৰু চিকেন ৰাইচ এটা আহিব। দুইটা খাই লওঁ। বহুত বেছি গৰম, খাব পাৰি। আৰু কাপেল আছে, মই খাই লওঁ এতিয়া পাৰে দেখাইছোঁ পিছতে। এতিয়া আকৌ মই এইটো শেষ কৰিব লাগিব। চ' আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ ঘৰলৈকে, যিহেতু এতিয়া 8:30 বাজে আৰু কাৰ্ফিউ হোৱাৰ টাইম অলৰেডি হৈ গৈছে। মানে হ'বই আৰু 9টাৰ পৰা। চ' এইখিনি যাই পালেকেতো লাগিব, গণেশগুৰি যাই পালেকেতো লাগিব অলপ টাইম। চ' এতিয়া আমি যাওঁ। কেনেকুৱা লাগিল? মজা। মোৰ লগত মানুহ আহিলে ন ভালে পাই দিয়া। মোক জানে ন, মোৰ লগত যোনে ফুৰিছে ঘূৰিছে মিলিছে। মই মানুহটো অলপমান এনেও কিবা টাইপ ন। ত' ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব, যাতে মোৰ প্ৰত্যেকটা ভিডিঅ'ৰ লগত ন'টিফাই হৈ থাকে। এতিয়া আৰু ডাইৰেক্ট ঘৰত যোৱালৈকে কিনো ভিডিঅ' কৰিম, যাম
এখন মুভি চাম সেইখিনি আৰু চ' বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই